Hello everyone, this is Firdausi. Welcome back to our channel Know with Us. Social Scienceৰ upper level যিটো আমাৰ হিষ্ট্ৰী পাৰ্টৰ যিটো আমাৰ প্ৰথম পাৰ্ট আছে হিষ্ট্ৰী অফ আসাম আজি সেইটো ডিসকাস কৰিম বলকচোন আজি দেৰি নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰোঁ আজি মই ডিসকাস কৰিবলৈ লাইছো আমাৰ সোশ্যাল সায়েন্সৰ যেটো হিষ্ট্ৰী পাৰ্ট আছে হিষ্ট্ৰী পাৰ্ট মানে আমাৰ সোশ্যাল সায়েন্স থাৰ্ড পাৰ্ট এটো হিষ্ট্ৰী পাৰ্ট হয় হিষ্ট্ৰী অফ আসাম অসমৰ ইতিহাস Prehistory of Assam, Geographical Location of Ancient Kamrup, Socio-economic Condition of Ancient Kamrup, Burman, Halstamba and Pal Dynasty. অসমত ক'ব গ'লে হ'ব প্ৰাক ঐতিহাসিক যুগত অসম পুৰণি কামৰূপৰ ভৌগোলিক অৱস্থান কামৰূপৰ আৰ্থ সামাজিক অৱস্থা বৰ্মন বংশ হালস্তম্ভ বংশ আৰু পাল বংশৰ বিষয়ে আজি এই টোপিকটো ডিসকাস কৰিম এতিয়া চাম প্ৰি হিষ্ট্ৰী অফ আসাম প্ৰাগ ঐতিহাসিক যুগত অসম মানে আমাৰ অসমৰ যেটো আদি যুগ মানে প্ৰাগ ঐতিহাসিক মানে প্ৰথম মানে ঐতিহাসিক যুগত অসম কেনেকুৱা আছিল হেতু আমি চাম যেটো আমি শতিকাটো পঢ়িম প্ৰথম শতিকাৰ পৰা চতুৰ্থ শতিকালৈ আমাৰ অসম কেনেকুৱা আছিল ঠিক আছে যে এতিয়া আমি চাম অসমৰ প্ৰাগ ঐতিহাসিক যুগত অসমৰ নাম অসম আছিল নি নহয় অসমৰ নাম কি আছিল প্ৰাগজ্যোতিষ আছিল ঠিক আছে প্ৰাগজ্যোতিষ শব্দৰ অৰ্থটো প্ৰাগজ্যোতিষ দুটা শব্দৰ সংমিশ্ৰণ হৈ আছে ইয়াত এটা হৈছে প্ৰাগ আৰু এটা হৈছে কি জ্যোতিষ প্ৰাগ শব্দৰ অৰ্থ হৈছে কি পূব আৰু জ্যোতিষ মানে হৈছে কি গ্ৰহ নক্ষত্ৰৰ অৱস্থান সম্পৰ্কে কৰা অধ্যয়নকে কি বুলি কোৱা হয় জ্যোতিষ বুলি কোৱা হয় এতিয়া যদি আমি প্ৰাগজ্যোতিষ পুৰ শব্দটোৰ অৰ্থ বিচাৰিব যাও তেতিয়া হলে প্ৰাগজ্যোতিষৰ অৰ্থ পাই গ'ল এতিয়া আমাৰ পুৰ শব্দৰ অৰ্থটো হ'ব কি নগৰ মানে কি অৰ্থাৎ আমি শব্দগতৰ ফলৰ পৰা ইয়াৰ অৰ্থ আমি ক'ব পাৰো যে প্ৰাগজ্যোতিষ পুৰ মানে হৈছে পূব দিশৰ জ্যোতি চৰ্চা কৰা নগৰ এনে আপোনালোকে জানে ভাৰতৰ আমাৰ উত্তৰ পূব দিশতে কি অসম অৱস্থিত গতিকে অসমটো আমাৰ পূব দিশত যদি কোৱা যায় তেতিয়া হলে কোৱা হ'ব যে কি আমাৰ এই ঠাইডুকৰ পূব দিশত মানে ভাৰতৰ পূব দিশৰ এই ঠাইডুকৰ কি কৰিছিলে জ্যোতি চৰ্চা কৰিছিলে জ্যোতি চৰ্চা কৰাখন নগৰ হয় বুলি ঠিক আছে এতিয়া যে বৰ্তমান গুৱাহাটীৰ পূবফালে থকা চিত্ৰাচল পাহাৰত অৱস্থিত নৱগ্ৰহ মন্দিৰে এতিয়াও প্ৰমাণ কৰে যে প্ৰাচীন কালত এই নগৰত কি চলিছিল জ্যোতি চৰ্চা চলিছিল এতিয়াও আমাৰ নীলাচল কি চিত্ৰাচল পাহাৰত কি নৱগ্ৰহ মন্দিৰ আছে সেই মন্দিৰটোত কিহৰ পূজা পাতল কৰা হয় জ্যোতি চৰ্চা কৰা হয় মানে বিভিন্ন গ্ৰহ নক্ষত্ৰৰ ওপৰত কি কৰা হয় পূজা কৰা হয় তাৰ পৰা অনুমান কৰিব পাৰি যে আমাৰ এই ঠাইডোখৰত আগৰ পৰা কি জ্যোতি চৰ্চা চলি আছে ঠিক আছে ডক্টৰ বাণীকান্ত কাকতিয়ে কৈছিল প্ৰাগজ্যোতি শব্দটো অষ্ট্ৰিক ভাষাৰ শব্দ আপোনালোকে এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো মনত ৰাখিব ডক্টৰ বাণীকান্ত কাকতিৰ মতে প্ৰাগজ্যোতি শব্দটো কি ভাষাৰ শব্দ অষ্ট্ৰিক ভাষাৰ শব্দ যাৰ অৰ্থ বিস্তীৰ্ণ পাহাৰীয়া অঞ্চল প্ৰথমে প্ৰাগজ্যোতিষ নগৰটোৰ বিষয়ে ৰামায়ণ আৰু মহাভাৰতত পোৱা গৈছিল ইয়াৰ আগতে বেলেগ কতো পোৱা যোৱা নাছিল ৰামায়ণ আৰু মহাভাৰতত পোৱা গৈছিল যে প্ৰাগজ্যোতিষ নামৰ এখন নগৰ আছে তাতে এনেকুৱা হৈছিল গুটেই কাহিনী আমি ক'ত পাও প্ৰাগজ্যোতিষৰ ৰামায়ণ আৰু মহাভাৰতত ঠিক আছে ৰামায়ণৰ মতে বিশ্বামিত্ৰ মুনিৰ আজু ককাক কুশ ৰজাৰ পুত্ৰ অমূৰ্ত ৰাজে প্ৰাগজ্যোতিষ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল প্ৰাগজ্যোতি ৰাজ্য এজনে প্ৰতিষ্ঠা কৰিব লাগিব ন প্ৰতিষ্ঠা কোনে কৰিছিল ৰামায়ণৰ মতে কিন্তু এটো বিশ্বামিত্ৰ মুনিৰ আজু ককা কোন আছিল কুশ ৰজাৰ পুত্ৰ কোন অমূৰ্ত ৰাজে কি কৰিছিল প্ৰাগজ্যোতিষ ৰাজ্যটো কি কৰিছিল প্ৰতিষ্ঠা কৰিছিল এই প্ৰাগজ্যোতিষ ৰাজ্যৰ উৎপত্তি সম্পৰ্কে ভিন্নজনে ভিন্ন মতামত দিয়ে ঠিক আছে এতে কি মতামত চাও কোনে কি কৈছে কালিকা পুৰাণৰ মতে ব্ৰহ্মই প্ৰথমে তৰাৰ সৃষ্টি কৰিছিল কাৰণে এই নগৰৰ নাম প্ৰাগজ্যোতিষপুৰ দিয়া হৈছিল ঠিক আছে কিন্তু প্ৰাগজ্যোতিষ নামটো সম্ভৱতঃ প্ৰাগজ্যোতিষ শব্দটোৰ পৰা তুলি অনা হৈছে প্ৰাগজ্যোতিষ শব্দটোৰ শব্দগত অৰ্থ হৈছে পূবৰ পোহৰ পূব দিশত থকা দেশৰ কাৰণে হয়তো ইয়াৰ নাম পূব দেশৰ ভূমি দিয়া হৈছিল যাক ইংৰাজীত কোৱা হয় ল্যান্ড অফ ইষ্টাৰ্ণ লাইট ঠিক আছে পৌৰাণিক সময়ৰ পৰাই এই ৰাজ্যক কামৰূপ নামেৰেও জনা গৈছিল যে একে নহয় এই ঠাইডোখৰ নাম কেতিয়াবা প্ৰাগজ্যোতিষো জনা যায় কেতিয়াবা কি জনা যায় কামৰূপো জনা যায় ঠিক আছে তে কামৰূপ এই ৰাজ্যক কামৰূপ ৰাজ্য হৈছিল বুলি অভিহিত কৰাৰ এটা বিশেষ কাৰণ আছে এই ৰাজ্যক কিয় কামৰূপ বুলি কোৱা হৈছিল প্ৰাগজ্যোতিষ কোনে দিছিল ৰাজ্য প্ৰতিষ্ঠা কৰিছিল অমূৰ্ত ৰাজ্য কৰিছিল আৰু
ইয়াৰ নাম যে কেতিয়াবা আমি কি পাওঁ কামৰূপ বুলিও পাওঁ ঠিক আছে তো পৌৰাণিক সময়ৰ পৰা ইয়াৰ নাম কামৰূপ বুলিও কি কৰা হয় কোৱা হয় তো কামৰূপ কোৱাৰ এটা ৰিজন হ'ল আপোনালোকে সকলোৱে জানে যে ইয়াত আমাৰ এটা কাহিনী আছে ইয়াত কাহিনীটো বহুত ডাঙৰ হয় হয়তো আপোনালোকে আগতেও বহুতবাৰ শুনিছে এইটো নতুন কাহিনী নহয় যে কামদেৱ আৰু শিৱৰ যিটো কাহিনী শিৱ তপস্যাত বহিছিল আৰু কি কাৰণত বহিছিল আপোনালোকে সকলোৱে জানে যে শিৱৰ তপস্যা ভংগ কৰিছিল কোনে কামদেৱে আৰু কামদেৱে ভংগ কৰাৰ পিছত শিৱৰ বহুত খং উঠিছিল খং উঠাত লগে লগে শিৱৰ খঙত কি হৈ গৈছিল কামদেৱ ভস্ম হৈ গৈছিল আৰু কামদেৱৰ পত্নী ৰতি দেৱীয়ে শিৱক স্তুতি কৰি প্ৰাৰ্থনা কৰি কামদেৱৰ কি পুনৰ জন্ম দিয়াইছিল কিন্তু পুনৰ জন্ম দিয়াৰ পিছত এনেকৈ পুনৰ ৰূপ পোৱাৰ পিছত যি দুখৰ ঠাইত কামে আৰু শিৱই ৰতি দেৱীৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ পেলাই কামক পুনৰ জনম বা পুনৰ কি ৰূপ দিছিল যিডোখৰ ঠাইত কামৰ পুনৰ ৰূপ হৈছিল তাকে কি সেই ঠাইডোখৰক কি বুলি কোৱা হয় কামৰূপ বুলি জনা যায় এই কাহিনীটো বহুত দীঘল হয় আৰু বহলাই ক'বলৈ হ'লে বহুত টাইম লাগিব কিন্তু মই ভাবো আপোনালোকক সকলোৱে কাহিনীটো জানে গতিকে মই শৰ্টকে আপোনালোকক অকমান ৰিমাইণ্ড কৰিছো কাহিনীটো জাস্ট আপোনালোকে চাব যে আমাৰ অসমৰ নামটো আগতে কিয় কামৰূপ হৈছিলে কামৰূপ থকাৰ ৰিজনটো এইটোৱে আছিল ঠিক আছে সমুদ্ৰগুপ্তৰ এলাহাবাদ প্ৰশস্তিটো কামৰূপ ৰাজ্যৰ উল্লেখ পোৱা যায় যে আমাৰ অসমৰ নাম যে আগতে কামৰূপ আছিলে সেই কথাষাৰ সমুদ্ৰগুপ্তৰ এলাহাবাদ যিটো প্ৰশস্তি আছে সেই প্ৰশস্তিটো কি কৰা আছিলে উল্লেখ কৰা আছিলে কামৰূপ ৰাজ্যৰ ভৌগোলিক সীমাৰ ধাৰণা ল'ব হ'লে আপুনি আমাৰ মেপটো চাব লাগিব এইটো ভাৰতৰ মেপ ভাৰতৰ ডাইৰেক্ট পূব দিশত আমাৰ কি আছে কামৰূপ ৰাজ্যটো অৱস্থিত ভূপেন হাজৰিকাৰ ইয়াত এটা কথা আছে পূৰ্ব দিশৰ সূৰ্য উঠা দিয়া যিটো আমাৰ অসম এই কামৰূপত কি ঠাই আছে অসমটো আছে ভূটানৰ অলপ অংশ আছে নেপালৰ অলপ ফালে গুচি যায় বাংলাদেশৰ ফালে অলপ আছে আমাৰ বৰাকবেৰীৰ ফালে অকমান উঠি আহিছে তেতিয়াহ'লে কামৰূপটো এতিয়া অসমৰ যিটো মেপ এইটো মেপ নাছিলে কামৰূপৰ মেপটো বহুত ডাঙৰ আছিলে আগতে ন পূবৰ পৰা পশ্চিমলৈ কিমানখিনি উত্তৰৰ পৰা দক্ষিণলৈকে কিমানখিনি এইখিনি চাওক আৰু যিটো পশ্চিমে এইফালে আছে কৰ্তন নদী যিটো কয় এইফালে আমাৰ ভূটান ৱেষ্ট বেংগল এইফালে আৰু যিটো পূব মানে বৰ্তমান যিটো তিনিচুকীয়া আগৰ যিটো শদিয়া আছিলে সেইখিনি ঠাইত মেপটো আমি এনেকৈ চাব পাৰোঁ তো কামৰূপ হয় চাওক ইয়াতো কামৰূপ ডাইনেষ্টি আগৰ যিটো মেপ প্ৰাচীন কামৰূপৰ যিটো মেপ এইটো চাওক আপোনালোকে মেপৰ ধাৰণা হ'লে হয়তো আমি বুজি পাবলৈ বহুত সহজ হয় বাকী ভৌগোলিক সীমাৰ ওপৰত ডিছকাছ কৰিম এতিয়া আমি পঢ়িম ভৌগোলিক সীমা কাৰ প্ৰাগজ্যোতিষ বা কামৰূপ ৰাজ্যৰ ভৌগোলিক সীমা কি আছিল ঐতিহাসিক যুগত দশম শতিকাৰ কালিকা পুৰাণ আৰু সপ্তম শতিকাৰ হিউৱাংচাঙৰ বৰ্ণনা অনুসৰি আমাৰ কি আছিল আমি যিহেতু ডাটাবিলাক বহুত পিছত পাইছোঁ বিভিন্ন শিলালিপি বিভিন্ন কি বৰ্ণনা অনুসৰি আমি এই অসমৰ বা কামৰূপৰ ডাটাবিলাক পাইছিলোঁ ঠিক আছে সেই ডাটা মতে আমাৰ কি পূবত কি আছিলে পূবে সীমা আছিল বৰ্তমান কালৰ শদিয়াৰ ওচৰৰ তামেশ্বৰী দেৱীৰ মন্দিৰ মানে আমি পূবে কোন দুখৰ ঠাইলৈ আমাৰ তিনিচুকীয়া এতিয়া বৰ্তমান তিনিচুকীয়া বুলি আমি ক'ব পাৰি পশ্চিমে আছিল ঐতিহাসিক কৰ্টোৱা নদী আৰু উত্তৰ তেনেকুৱা বিশেষ ঠাই দিয়া হোৱা নাই যদি মই মোৰ ফালৰ পৰা ক'ব পাৰোঁ তো শোণিতপুৰলৈকে হয়তো বিস্তৃত হৈ আছিল আৰু আমাৰ যিটো পশ্চিম আৰু উত্তৰ আছে এইফালে কি ভূটানলৈকে বিস্তৃত হৈ আছিল দক্ষিণৰ সীমা আছিল বাংলাদেশৰ ঢাকা আৰু ময়মনসিং জিলাৰ মাজৰ সীমাৰ ওচৰত ঠিক আছে দক্ষিণ ফালে যিটো এতিয়া বৰ্তমান যিটো অসমৰ মেপ আছে সেই মেপৰ তলফালে যি আমাৰ দক্ষিণ ফালে যি হেৰি আছে বৰাকবেলি আছে বৰাকবেলিৰ এইখিনিতে আমাৰ কি আছিল লগতে মানে দক্ষিণৰ সীমা আছিল বাংলাদেশৰ ঢাকা বাংলাদেশ ওচৰতে আছিল ন ময়মনসিং জিলাৰ মাজৰ সীমাৰ ওচৰলৈকে দক্ষিণলৈকে বিস্তৃত হৈ আছিল আমি এইটো ভৌগোলিক হেৰি অৱস্থানৰ পৰা ক'ব পাৰি যে আমাৰ কি আছিল আগতে কামৰূপ বা যিটো প্ৰাগজ্যোতিষ ৰাজ্য আছিল এটা বহুত ডাঙৰ আছিল ন যোগিনীতন্ত্ৰ মতে কামৰূপ ৰাজ্যক কি কৰা হয় চাৰিটা ভাগত ভাগ কৰিব পাৰি কামৰূপ ৰাজ্যক কি কৰা হয় চাৰিটা ভাগত ভাগ কৰিব প্ৰথম ভাগটো কি ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ আৰু হোমাৰপীঠ ঠিক আছে ৰত্নপীঠ ক'ৰ পৰা কলৈকে বিস্তৃত হৈ আছিল কৰ্টোৱা নদীৰ পৰা সোণকোষ নদীলৈ ৰত্নপীঠ বিস্তৃত হৈ আছিল এতিয়া গোৱালপাৰা আমাৰ পশ্চিমে চাওক অসমৰ এতিয়া বৰ্তমান পশ্চিম দিশত কি আছে গোৱালপাৰা আছে কৰ্টোৱা নদীৰ পৰা সোণকোষ নদীলৈ ৰত্নপীঠ মানে পশ্চিম যেতিয়া পশ্চিম এই ঠাইডোখৰ কৰ্টোৱা নদীৰ ফালে কি আছিল বিস্তৃত হৈ আছিল ঠিক আছে সোণকোষ নদীৰ পৰা ৰূপহী নদীলৈ কামপীঠ সোণকোষ নদীৰ পৰা ৰূপহী নদীলৈ কামপীঠ প্ৰেজেণ্ট কোনটোৰে কামৰূপ ৰিজন যিটো আমাৰ কামৰূপ হেৰি আছে ডিষ্ট্ৰিক্ট আছে সেইটো ডিষ্ট্ৰিক্ট বুলি কোৱা হয় তাৰপিছত আমি চাওক কি আছে
ৰূপহী নদীৰ পৰা বৰলী নদীলৈ স্বৰ্ণপীঠৰ ঠাইডোখৰ কোনখিনি আছিল ৰূপহী নদীৰ পৰা বৰলী নদীলৈ যেটো সেন্ট্ৰেল আসাম বৰ্তমান আমি নগাঁও মৰিগাঁও ডিস্ট্ৰিক্ট ক'ব পাৰি ন বৰলী নদীৰ পৰা দিখৰাই বা দিখৰং নদীলৈ সৌমাৰপীঠ ইষ্টাৰ্ণ আসাম যেটো পূব অসম তিনিচুকীয়ালৈ বিস্তৃত হৈ থকা ঠাইডোখৰ ঠিক আছে গতিকে কামৰূপ ৰাজ্য ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে বৰ্তমানৰ ভূটান আৰু বাংলাদেশৰ কিছু অংশলৈ বিস্তৃত হৈ আছিল তেতিয়া হলে এতিয়াতো অসমটো অকল কি অসমলৈকে বিস্তৃত হৈ আছে ইয়াত ভূটান আৰু বাংলাদেশৰ কোনো কথা নাহে কিন্তু আগতে কামৰূপ বা যেটো প্ৰাগজ্যোতিষ ৰাজ্য আছিল তাত কি আছিল ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতো ভূটান আৰু বাংলাদেশো কি আছিল বাংলাদেশৰ কিছু অংশ বিস্তৃত হৈ আছিল মানে এতিয়াৰ যেটো অসমতকে বহুত ডাঙৰ আছিল আগতে প্ৰাগজ্যোতি আৰু কামৰূপ ৰাজ্য ঠিক আছে আমি ইমান টাইম পঢ়িলো প্ৰাগজ্যোতি আৰু কামৰূপ ৰাজ্য কেনেকৈ প্ৰতিষ্ঠা হ'ল আৰু ইয়াৰ ভৌগোলিক সীমা কি এখিনি পঢ়িলো এতিয়া আমি পঢ়িম প্ৰাগজ্যোতি বা কামৰূপ ৰাজ্যত ৰাজত্ব কৰা কেইটামান বংশ আৰু ৰজাসকল এই প্ৰাগজ্যোতিষ ৰাজ্যত বা কামৰূপ ৰাজ্যত কোনে কোনে ৰাজত্ব কৰিছিল কোন বংশৰ মানুহে ৰাজত্ব কৰিছিল তাৰ বিষয়ে অকমান মানে ডিটেইলছ দিব গৈ আছো কিন্তু এটা কথা মনত ৰাখিব ইয়াত যে এটো ৰাজত্ব কৰা সময়খিনি কি প্ৰথম শতিকাৰ পৰা চতুৰ্থ শতিকালৈ বাকি চতুৰ্থ শতিকাৰ পিছত কিন্তু এই ৰজাসকলে ৰাজত্ব কৰা নাছিল প্ৰথমৰ পৰা চতুৰ্থ শতিকাৰ ভিতৰতে এই ৰজাসকলে বা বংশৰ মানুহসকলে কি কৰিছিল ৰাজত্ব কৰিছিল এই প্ৰথমৰ পৰা চতুৰ্থ শতিকাৰ ভিতৰত কোন কোন বংশ ৰাজত্ব কৰিছিল ইয়াত দানৱ বংশ আৰু কি অসুৰ বংশ আৰু আছে ভৌম বংশও আছে কিন্তু তাৰ ভিতৰত প্ৰথমে পঢ়িম দানৱ আৰু অসুৰ বংশীয় ৰজাসকল দানৱ বংশৰ প্ৰথম ৰজাজনৰ নামেই কি মহিৰংগ দানৱ ঠিক আছে আৰু মহিৰংগ দানৱে যেতিয়া কামৰূপ ৰাজ্যত ৰাজত্ব কৰিছিল বা প্ৰাগজ্যোতি ৰাজ্যত ৰাজত্ব কৰিছিল তেতিয়া মহিৰংগ দানৱে ৰাজত্ব কৰা ঠাইডোখৰৰ ৰাজধানী কি আছিল মৈৰাংখ মনত ৰাখিব কি মৈৰাংখ দানৱ বংশৰ প্ৰথম আৰু বিখ্যাত ৰজা কোন মহিৰংগ দানৱ ঠিক আছে মহিৰংগ ৰজাজনৰ নামেৰে গুৱাহাটী মহানগৰৰ পৰা দক্ষিণ দিশেৰে গৈ 7 মাইল দূৰত শিলং গুৱাহাটী পথৰ দাঁতিত মৈৰংগ পৰ্বত নামৰ এখন পাহাৰ আছে এটা আপোনালোকে সকলোৱে হয়তো চিনিয়ে পায় গুৱাহাটীৰ পৰা শিলং যেতিয়া যোৱা হয় তাৰ মানে আধা ৰাস্তাত মানে 7 মাইল দূৰত গুৱাহাটীৰ পৰা 7 মাইল দূৰত গৈ পেলাই শিলং যোৱা ৰাস্তাত কি পোৱা যায় এটা পাহাৰ পোৱা যায় যে পাহাৰটোৰ নাম কি মৈৰংগ পৰ্বত এই মৈৰংগ পৰ্বত কাৰ নামেৰে নামকৰণ কৰা হৈছে আমাৰ দানৱ বংশৰ প্ৰথম ৰজা কি মহিৰংগৰ নামেৰে কি কৰা হৈছে নামকৰণ কৰা হৈছে ইয়াত এটা কথা আছে মৈৰংগ পৰ্বতটো মহিৰংগ দানৱৰ লগত মানে কেনেকৈ ৰিলেটেড হ'ল যে মহিৰংগ আৰু মৈৰংগৰ মাজত দুটা শব্দৰ মাজত পাৰ্থক্য আছে মৈৰংগ আৰু মহিৰংগ একেই শব্দ কিন্তু মৈৰংগ শব্দটো হৈছে আমাৰ কি বড়ো শব্দ আৰু মহিৰংগ শব্দটো সংস্কৃত শব্দ প্ৰথমে মৈৰংগ শব্দটোই আছিল কিন্তু এই বড়ো যেহেতু মহিৰংগ যিগৰাকী মানুহ হিহত বড়ো গোষ্ঠীৰ মানুহ আছিল তাৰ নাম মৈৰংগই আছিল কিন্তু তাৰ পিছত ইয়াৰ নাম সংস্কৃতত কনভাৰ্ট কৰি কি কৰা হ'ল মহিৰংগ কৰা হ'ল ঠিক আছে মহিৰংগ সংস্কৃত শব্দ আৰু মৈৰংগ বড়ো শব্দ গতিকে মৈৰংগ শব্দটোক সংস্কৃত কৰি মহিৰংগ কৰা হৈছে প্ৰাচীন কালত এই অঞ্চলটো বড়ো জনগোষ্ঠীৰ মানুহৰে ভৰি আছিল মহিৰংগ দানৱে ৰাজত্ব কৰা ঠাইডোখৰত কি আছিল প্ৰাচীন কালত বড়ো জনগোষ্ঠীৰ মানুহ বসবাস কৰি আছিল বড়ো জনগোষ্ঠী কোন গোষ্ঠীৰ মানুহ মংগোলীয় গোষ্ঠীৰ মানুহ কথা মনত ৰাখিব বড়োৰ যিটো জনগোষ্ঠী এইটো কোন গোষ্ঠীৰ মানুহ মংগোলীয় গোষ্ঠীৰ মানুহ আৰু বড়োসকলক কি কৰা হৈছিল সেই সময়ত কিৰাত বা ব্লেচ বুলি কোৱা হৈছিল যে মংগোলীয় গোষ্ঠীৰ এই বড়োসকলক কি বুলি জনা গৈছিল কিৰাত বা ব্লেচ ঠিক আছে মহিৰংগ দানৱৰ পিছত মহিৰংগ দানৱ বৰ পৰাক্ৰমী আৰু বিখ্যাত ৰজা আছিল এখেতৰ মৃত্যুৰ পিছত কি কৰা হৈছিল ক্ৰমে তাৰ বংশৰ কেইগৰাকীমান ৰজা ইয়াত কি কৰিছিল ৰাজত্ব কৰিছিল এজন কি হতকাসুৰ সম্বৰাসুৰ ৰত্নাসুৰ আৰু ঘটকাসুৰ ঠিক আছে এটা কথা মনত ৰাখিব দানৱ বংশৰ মহিৰংগকহে দানৱ বুলি কোৱা হৈছিল আৰু বাকি যি তাৰ মহিৰংগৰ যি উত্তৰাধিকাৰী ৰজা আছিল সেই সকলক কি বোলা হৈছিল অসুৰ বোলা হৈছিল গতিকে সেই কাৰণে কোৱা হয় এই বংশটোকে দানৱ আৰু অসুৰ দানৱ অকল কি মহিৰংগকহে কোৱা হৈছিল আৰু অসুৰ তাৰ উত্তৰাধিকাৰী সূত্ৰে পোৱা ৰজাসকলক কি কোৱা হৈছিল অসুৰ বুলি কোৱা হৈছিল সেই কাৰণে বংশটোৰ নাম কি দানৱ আৰু অসুৰ বংশ ঠিক আছে আৰু তেতিয়া যেতিয়া ৰত্নাসুৰে যেতিয়া কৰিছিল অসুৰ যেতিয়া বংশ পালে নামকৰণ পালে তেতিয়া ৰত্নাসুৰে যেতিয়া ৰাজত্ব কৰিছিল তাৰ ৰাজধানী কি আছিল প্ৰাগজ্যোতিষপুৰ
তেতিয়া আমাৰ হেৰি অসমৰ নাম প্ৰাগজ্যোতিষ আছিল আৰু ৰাজধানী কি আছিল প্ৰাগজ্যোতিষপুৰ যেতিয়া মহিৰংগে দানৱে ৰাজত্ব কৰিছিল তেতিয়া অসমৰ নাম প্ৰাগজ্যোতিষ আছিল কিন্তু তাৰ ৰাজধানী কি আছিল মৈৰাংখ মনত ৰাখিব যেতিয়া গটকাসুৰ হেৰি কৰিছিল ৰজা হৈছিল গটকাসুৰ ৰজা হোৱাৰ পিছত গটকাসুৰক নৰকাসুৰ নামৰ এজন ব্যক্তিয়ে কি কৰিছিল পৰাস্ত কৰিছিল আৰু তাৰ পিছত হত্যাও কৰিছিল হত্যা কৰি এটা নতুন বংশৰ কি কৰিছিল আৰম্ভণি কৰিছিল প্ৰাগজ্যোতিষত নতুন এটা বংশ আহি পেলাই ইয়াত ৰাজত্ব কৰিবলৈ ললে সেই নতুন বংশটোৰ নাম কি আমি চাওঁ সেই নতুন বংশটোৰ নাম হৈছে কি ভৌম বংশ ভৌম বংশৰ প্ৰতিষ্ঠাতা কোন হয় নৰকাসুৰ আমি জানোৱে যে নৰকাসুৰে কাক হত্যা কৰি ঘটকাসুৰক হত্যা কৰি নৰকাসুৰে ৰাজপাটত বহিছিল আৰু নৰকাসুৰৰ বংশটো কি ভৌম বংশৰ প্ৰতিষ্ঠাতাই কোন নৰকাসুৰ আৰু এই বংশটো কিয় ভৌম বংশ বুলি কোৱা হয় তাৰ ৰিজনটো হৈছে ভৌম বংশৰ প্ৰতিষ্ঠাতা নৰকাসুৰ ভূমি দেৱী বা ধৰিত্ৰী পুত্ৰ আছিল কাৰণে এই বংশক ভৌম বংশ বুলি কোৱা হয় এটা কথা মনত ৰাখিব ভৌম বংশ হোৱাৰ কাৰণ হৈছে কি যে নৰকাসুৰ কাৰ পুত্ৰ আছিল ভূমি দেৱী বা ধৰিত্ৰীৰ পুত্ৰ বুলি কোৱা হৈছিল গতিকে নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নামে কি ভৌম বংশ ঠিক আছে নৰকাসুৰৰ ৰাজ্যৰ সীমা পশ্চিমে কৰতোৱা নদীৰ পৰা পূবে দিক্কৰ বাহিনী পৰ্যন্তলৈ বিয়পি আছিল ঠিক আছে পশ্চিমে মানে য'ত মানে প্ৰাগজ্যোতিষৰ হেৰি আছিল ৰাজ্যৰ সীমা পশ্চিমে কিমানলৈকে কৰতোৱা আছিল কৰতোৱা নদীৰ পৰা মানে পূবে কি দিক্কৰ বাহিনী পৰ্যন্তলৈ কি বিয়পি আছিল আৰু ডাঙৰ কৰিছিল ঠিক আছে দিক্কৰ বাহিনী মানে কি বৰ্তমান শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰ বা কেঁচাই খাতি মন্দিৰ ঠিক আছে যে পশ্চিমে কোনফালে হেৰি কৰতোৱা নদীলৈ আৰু পূবে মানে এতিয়া পূব বুলি ক'লে আমি কোনটো বুজি পাম তিনিচুকীয়াৰ ফালে দিক্কৰ বাহিনী পৰ্যন্ত দিক্কৰ বাহিনী মানে আমাৰ বৰ্তমানৰ শদিয়া তিনিচুকীয়া জিলাৰ তাম্ৰেশ্বৰী যিটো মন্দিৰ বা কেঁচাই খাতি মন্দিৰ যিটো আছে তালৈকে বিয়পি আছিল কাৰ ৰাজত্ব নৰকাসুৰৰ ৰাজত্ব বহুতো পণ্ডিতৰ মতে গুৱাহাটীৰ নীলাচল পাহাৰত থকা কামাখ্যা দেৱীৰ মন্দিৰ আৰু মন্দিৰলৈ উঠা আলিভাট্টু অৰ্থাৎ খটখটি তেৱেই নিৰ্মাণ কৰিছিল নৰকাসুৰে কি কৰিছিল গুৱাহাটীৰ নীলাচল পাহাৰত বৰ্তমান যিটো কামাখ্যা দেৱীৰ মন্দিৰ আছে সেই মন্দিৰটো কোনে সজাইছিল নৰকাসুৰে সজাইছিল আৰু তাৰ খটখটিটো কোনে সজাইছিল নিৰ্মাণ কৰিছিল নৰকাসুৰেই নিৰ্মাণ কৰিছিল ঠিক আছে ইয়াত আমি আৰু এটা কথা চাম কালিকা পুৰাণৰ মতে কামাখ্যা দেৱীৰ মন্দিৰ কামৰূপ ৰাজ্যৰ সমাজত আছিল কালিকা পুৰাণৰ মতে কামাখ্যা দেৱীৰ মন্দিৰটো কামৰূপ ৰাজ্যৰ সমাজত যেতিয়া নৰকাসুৰে ৰাজত্ব কৰিছিল তেতিয়া কামৰূপ মন্দিৰটো কামৰূপ ৰাজ্যৰ সমাজত আছিল বুলি কোনে কৈছিলে কালিকা পুৰাণৰ মতে ঠিক আছে যে ইয়াত আৰু বহুত তাৰতম্য ঘটা দেখা গৈছে ৰাজ্যৰ সীমাবোৰ মানে ৰজাসকলৰ ওপৰত ডিপেণ্ড কৰে কোনোবাই সাম্ৰাজ্য বিস্তাৰ কৰিব বিচাৰে তাৰ কি হয় তেতিয়া ৰাজ্যটোৰ সীমাটো অকমান ডাঙৰ হৈ যায় তেতিয়া মধ্যস্থান কি হৈ যায় চেঞ্জ হয় পৰিৱৰ্তন হৈ যায় ন ভাগৱত পুৰাণৰ মতে নৰকাসুৰ কোন আছিল নৰকাসুৰ ভূদেৱী আৰু বৰাহৰ অসুৰ পুত্ৰ আছিল ভূদেৱী মানে নৰকাসুৰৰ মাতৃ কোন ভূদেৱী আৰু পিতৃ বৰাহ ঠিক আছে এতিয়া বৰাহৰ অসুৰ পুত্ৰ আছিল কোন নৰকাসুৰ ঠিক আছে এতিয়া চাম বৰাহ কোন হয় বিষ্ণুৰ তৃতীয় অৱতাৰ কোন বৰাহ আৰু ভূদেৱীৰ পুত্ৰ কোন অসুৰ পুত্ৰ কোন নৰকাসুৰ আৰু তাৰ ঘৈণীয়েক কোন বিদৰ্ভ ৰাজ্যৰ ৰাজকন্যা মায়াক বিয়া কৰাইছিল কোনে নৰকাসুৰে ঠিক আছে বিদৰ্ভৰ দ্যাট মিন্স উত্তৰ বিহাৰৰ ৰজা জনকে তেওঁক ডাঙৰ দীঘল কৰিছিল কাক নৰকাসুৰক ৰাজত্বৰ শেষৰ ফালে নৰকাসুৰ অহংকাৰী আৰু বিধৰ্মী হৈ পৰিছিল যাৰ ফলত তেওঁক দমন কৰিবলৈ দ্বাৰকাৰ পৰা দ্বাৰকাৰ ৰজা কোন শ্ৰীকৃষ্ণ আহি যুদ্ধ কৰি তেওঁক বধ কৰিছিল তেওঁ অকমান কি হৈছিল অত্যাচাৰী আৰু বিধৰ্মী হৈ গৈছিল তাৰ পিছত শ্ৰীকৃষ্ণই আহি পেলাই তেওঁৰ লগত যুদ্ধ কৰিছিল আৰু বধো কৰিছিল হত্যাও কৰিছিল ঠিক আছে গুৱাহাটী মহানগৰৰ দক্ষিণ ফালে নৰকাসুৰ নামৰ এখন পাহাৰ আছে পাহাৰখনে বৰ্তমানেও নৰকাসুৰৰ স্মৃতি বহন কৰি আছে যে নৰকাসুৰে যে ইয়াত ৰাজত্ব কৰিছিল নৰকাসুৰৰ স্মৃতি বা তাৰ প্ৰমাণ আমি ক'ৰ পৰা পাওঁ গুৱাহাটীৰ দক্ষিণ ফালে এতিয়াও এখন কি আছে নৰকাসুৰ নামৰ পাহাৰ আছে ঠিক আছে তেওঁৰ মৃত্যুৰ পিছত পুতেক ভগদত্ত কি হয় ৰজা হয় এটা কথা মনত ৰাখিব এইখিনি যিখিনি আমি ৰজাসকলৰ বিষয়ে বা বংশৰ বিষয়ে পঢ়ি আছো গোটেইখিনি প্ৰথম শতিকাৰ পৰা চতুৰ্থ শতিকাৰ ভিতৰতে পঢ়ি আছো
ভগদত্ত কাৰ পুতেক আছিল নৰকাসুৰৰ পুতেক ভগদত্ত নৰকাসুৰৰ পুত্ৰ বাপকৰ দৰে পুতুকো প্ৰবল প্ৰতাপী বীৰ আছিল ঠিক আছে মহাভাৰতৰ মতে আপোনালোকে ইয়াত কেইটামান কোৱেশ্চন আছে যে কিছুমান কোৱেশ্চন আনসাৰ কালিকা পুৰাণৰ মতে কিছুমান ৰামায়ণৰ মতে কিছুমান মহাভাৰতৰ মতে সেইখিনি মনত ৰাখিব ভালকে যে এতিয়া আমি যেটো টপিক চাইছো তো মহাভাৰতৰ মতে কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তই বিৰাট সৈন্যবাহিনী লৈ কৌৰৱৰ পক্ষে যুদ্ধ কৰিছিল কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তই বিৰাট সৈন্যবাহিনী লৈ কাৰ পক্ষে কৌৰৱৰ পক্ষে যুদ্ধ কৰিছিল ভগদত্তৰ জীয়াৰী নাম কি ভানুমতীক মহাভাৰতৰ ধৃতৰাষ্ট্ৰৰ পুত্ৰ দুৰ্যোধনে স্বয়ম্বৰ সভাত কি কৰিছিল বিয়া কৰাইছিল ঠিক আছে স্বয়ম্বৰ সভা তাৰ পৰাই প্ৰচলন হৈছে যে ভানুমতী ভগদত্তৰ জীয়াৰীৰ নাম কি ভানুমতী এই জীয়াৰীক কাৰ লগত বিয়া দিছিল ধৃতৰাষ্ট্ৰৰ পুত্ৰ দুৰ্যোধনৰ হতে স্বয়ম্বৰ সভাত কি কৰিছিল বিয়া কৰাইছিল ভানুমতীৰ স্বয়ম্বৰ উপলক্ষে গুৱাহাটী মহানগৰৰ মাজমজিয়াত কি আছিল দীঘলী পুখুৰীটো খন্দোৱা হৈছিল মনত দীঘলী পুখুৰীটো আজি যি গুৱাহাটীৰ দীঘলী পুখুৰী আছে এই দীঘলী পুখুৰীটো খান্দিছিল কোনে ভগদত্তই কাৰ হেৰি বিয়া উপলক্ষে জীয়াৰী ভানুমতীৰ বিয়া উপলক্ষে স্বয়ম্বৰ বিয়া উপলক্ষে এটু খন্দোৱা হৈছিল অৱশেষত অৰ্জুনৰ হাতত নিহত হয় কোন ভগদত্ত আৰু ভগদত্তৰ দুগৰাকী পুত্ৰ আছিল এজনৰ নাম পুষ্পদত্ত আৰু এজনৰ নাম বজ্ৰদত্ত ঠিক আছে পুষ্পদত্তই ৰাজপাট পালে কি বজ্ৰদত্তই ৰাজপাট পালে ভগদত্তৰ মৃত্যুৰ পাছত বজ্ৰদত্তই কি আছিল প্ৰাগজ্যোতিষ বা কামৰূপৰ ৰজা হয় তেওঁ এজন বাহুবলী ৰজা আছিল কুৰুক্ষেত্ৰ যুদ্ধৰ অন্তত যুধিষ্ঠিৰক সম্ৰাট বুলি ঘোষণা কৰাৰ উদ্দেশ্যে পতা অশ্বমেধ যজ্ঞৰ গুড়া বন্দী কৰি নিজৰ বীৰত্ব প্ৰকাশ কৰিছিল এইটো এটা বহুত ডাঙৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় যে অশ্বমেধ যজ্ঞৰ গুড়া বন্দী কোনে কৰিছিল আমাৰ বজ্ৰদত্তই কৰিছিল ঠিক আছে বজ্ৰদত্ত কোন হয় ভগদত্তৰ পুত্ৰ বজ্ৰদত্তই কি কৰিছিল কুৰুক্ষেত্ৰ যুদ্ধৰ অন্তত যুধিষ্ঠিৰক সম্ৰাট যেতিয়া ঘোষণা কৰিব লৈছিল সম্ৰাট ঘোষণা কৰাৰ উদ্দেশ্যে হিয়তে এটা কি পাইছিল অশ্বমেধ যজ্ঞ পাতিছিল আৰু অশ্বমেধ যজ্ঞ কি হয় আপোনালোকে মোৰ আগৰ ভিডিঅ'ত চাই দিব তেতিয়া আপোনালোকে গম পাব যে অশ্বমেধ যজ্ঞ কি হয় অশ্বমেধ যজ্ঞৰ গুড়া বন্দী কৰি নিজৰ বীৰত্ব প্ৰকাশ কৰিছিল কোনে বজ্ৰদত্তই এটা কথা ইয়াত মনত ৰাখিব যে প্ৰথম শতিকাৰ পৰা চতুৰ্থ শতিকাৰ ভিতৰৰ যিখিনি মানে ইম্পৰ্টেন্ট ৰজা আৰু যি ইম্পৰ্টেন্ট বংশ সেই তাৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে চতুৰ্থ শতিকাৰ পিছৰখিনি আলোচনা কৰা হোৱা নাই কিন্তু আমি প্ৰথমৰ পৰা চতুৰ্থ শতিকাৰ ভিতৰত গুৰুত্বপূৰ্ণ ৰজা আৰু তাৰ বংশৰ বিষয়ে আলোচনা কৰিছো আপোনালোকৰ ম্যাক্সিমাম কোৱেশ্চন ইয়াৰ পৰা আহিব ইয়াৰ বাহিৰৰ পৰা কোৱেশ্চন নাহে আৰু কি আমাৰ ইয়াত বহুত ৰজা ৰাজত্ব কৰিছিল কিন্তু হিয়ত কি নহয় উল্লেখযোগ্য ৰজা নহয় বা উল্লেখযোগ্য বংশ নহয় কিন্তু যেতিয়া প্ৰথম শতিকাৰ পৰা চতুৰ্থ শতিকাৰ ভিতৰত কামৰূপ ৰাজ্যত যেনেকৈ ৰাজত্ব কৰিছিল ৰজাসকলে সেই সময়ত কামৰূপৰ প্ৰতিবেশী বা নেইবাৰ্ছ ৰাজ্য কোন আছিলে ৰজা কোন আছিলে আমি অকমান জানিব চেষ্টা কৰিম ৰাজ্যৰ নাম কি কুণ্ডিল্য বা বিদৰ্ভ ৰাজ্য আপোনালোকে চাব তাৰপিছত শোণিতপুৰ আছে হিড়িম্বা ৰাজ্য আৰু মণিপুৰ ঠিক আছে মণিপুৰটো অসমৰ লগতে লাগি থকা এডোখৰ ঠাই তাতো মানে হেৰি হৈছিলে আমাৰ নেইবাৰ্ছ বুলি কোৱা হৈছিলে হিড়িম্বা ৰাজ্যকো নেইবাৰ্ছ বুলি কোৱা হৈছিলে ঠিক আছে এইটো আমাৰ কাৰণে বিশেষ ইম্পৰ্টেন্ট নহয় এই দুটা ৰাজ্য সো আমি ইয়াৰ বিষয়ে একো নপঢ়ো কিন্তু আমাৰ এই ইম্পৰ্টেন্ট দুটা এই ৰাজ্য হয় আমি পঢ়িবলৈ চেষ্টা কৰিম যে কুণ্ডিল্য বা বিদৰ্ভ ৰাজ্য তাৰ ৰাজধানী কি আছিল কুণ্ডিল নগৰ আৰু ৰজাৰ নাম কি ভীষ্মক ঠিক আছে ভীষ্মক কোন হয় ৰুক্মিণীৰ বাপেক ৰুক্মিণী কোন হয় শ্ৰীকৃষ্ণৰ ঘৈণীয়েক ঠিক আছে মানে শ্ৰীকৃষ্ণৰ শহুৰেক কোন ভীষ্মক ঠিক আছে শ্ৰীকৃষ্ণৰ ঘৈণীয়েক আছিল কি ৰুক্মিণী আপোনালোকে সকলোৱে জানে ৰুক্মিণী হৰণ ন ৰুক্মিণী আছিল শ্ৰীকৃষ্ণৰ ঘৈণীয়েক আৰু এই ৰুক্মিণীৰ বাপেক আছিল কি ভীষ্মক ৰজাই ক'ত ৰাজত্ব কৰিছিল কুণ্ডিল্য বা তাৰ আৰু এটা নাম কি বিদৰ্ভ ৰাজ্য ৰাজধানী কি কুণ্ডিল নগৰ তাৰ পিছত আছে শোণিতপুৰ ৰাজধানী বিষয়ে একো উল্লেখ নাই কিন্তু ৰজা আছিল কি বাণ ৰজা আমি শোণিতপুৰৰ বাণ ৰজাৰ কাহিনী বহুত পঢ়িছো অগ্নিগড় উষাৰ কাহিনী বহুত পঢ়িছো হয় না নহয় বাণ ৰজা কাৰ পুতেক আছিল দৈত্যৰাজ বলিৰ পুত্ৰ আছিল আৰু বাণ ৰজাই মহাভৈৰৱ মন্দিৰ প্ৰতিষ্ঠা কৰিছিল ক'ত শোণিতপুৰত ঠিক আছে হিড়িম্বা ৰাজ্য হিড়িম্বাপুৰ ৰাজধানী আৰু ঘটোৎকচ আছিলে ৰজা মণিপুৰ ৰাজধানীৰ উল্লেখ নাই কি আছিল ৰজা আছিলে বব্ৰবাহন ঠিক আছে এতিয়া আমি কুণ্ডিল্য ৰাজ্যৰ বিষয়ে অকমান পঢ়ো প্ৰাগজ্যোতিষ ৰাজ্যৰ পূব দিশত থকা সৌমাৰপীঠত অৱস্থিত কি কুণ্ডিল্য ঠিক আছে প্ৰাগজ্যোতিষ ৰাজ্যৰ পূব দিশত থকা ঠিক আছে পূব দিশ কোনফালে আছে আপোনালোকে তিনিচুকীয়াৰ ফালে আপোনালোকে মন কৰিব পাৰে সেইফালে সৌমাৰপীঠত অৱস্থিত আছিল কি কুণ্ডিল্য এতিয়াৰ শদিয়া অঞ্চল
তাহানিৰ কুণ্ডিল্য বা বিদৰ্ভ ৰাজ্য এতিয়া যাক আমি শদিয়া ক'ত আছে এতিয়া বৰ্তমান ক'ত তিনিচুকীয়া ন তিনিচুকীয়া সেই আগৰ সেই ঠাইডোখৰত কি আছিলে কুণ্ডিল্য বা বিদৰ্ভ ৰাজ্য আছিলে কুণ্ডিল্য ৰজা ভীষ্মকৰ পুত্ৰ ৰুক্মবীৰ আৰু কন্যা ৰুক্মিণী যাক শ্ৰীকৃষ্ণই হৰণ কৰি বিবাহ কৰিছিল ইয়াত বহুত ডাঙৰ এটা কাহিনী আছে মই চুটিকে লিখিছোঁ কাহিনীটো ডাঙৰকে লিখিব পৰা নাই লিখা নাই যিহেতু সময় বেছি ল'ব কুণ্ডিল্য ৰজা আপোনালোকে সকলোৱে জানে ভীষ্মকৰ পুত্ৰ আছিল কি ৰুক্মবীৰ আৰু ৰুক্মিণী ভায়েক ভনীয়েক আছিল আৰু ৰুক্মবীৰ যে আৰু কন্যা ৰুক্মিণী যাক শ্ৰীকৃষ্ণই হৰণ কৰি বিবাহ কৰিছিল ৰুক্মিণীয়ে কি কৰিছিল শ্ৰীকৃষ্ণক মনে মনে ভাল পাইছিল গতিকে ৰুক্মবীৰে কি কৰিছিল মানে চেদি ৰাজ্যৰ ৰজা শিশুপালৰ লগত তাক বিয়া দিব বিচাৰিছিল বিয়া দিয়াৰ যেতিয়া কথা ভাবিছিল তেতিয়া ৰুক্মিণীয়ে কি কৰিছিল মনে মনে শ্ৰীকৃষ্ণক বাৰ্তা প্ৰেৰণ কৰিছিল কাৰ হতুৱাই বাৰ্তা প্ৰেৰণ কৰিছিল আমাৰ বেদনিধিৰ হতুৱাই ঠিক আছে বেদনিধিৰ হতুৱাই বাৰ্তা প্ৰেৰণ কৰিছিল কৰাৰ পিছত শ্ৰীকৃষ্ণ মান্তি হল আহি পেলাই শ্ৰীকৃষ্ণই এই স্বয়ম্বৰ সভাত আহিয়ে পেলাই কি কৰিছিল ৰুক্মিণীক হৰণ কৰি লৈ গৈছিল সেই ৰুক্মিণী হৰণৰ ওপৰত আমাৰ শ্ৰীমন্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এটা নাটক ৰচনা কৰিছিল যাৰ নাম কি আছিল ৰুক্মিণী হৰণ নাটক এইখিনি শৰ্টকে কৈছোঁ মই ইয়াত বহুত ডাঙৰ কাহিনী আছে তথাপি আপোনালোকে বুজি পাব পৰাকে মই কৈছোঁ ঠিক আছে এতিয়া আমি চাম শোণিতপুৰ ৰাজ্য ৰজা কোন বাণ ৰজা ক'লে আটাইতকৈ জনপ্ৰিয় ন আমি উষাৰ কাহিনী জানোৱেই দেখোন বাণ ৰজাই কাক উপাস্য ভক্ত কাৰ ভক্ত আছিল শিৱৰ ভক্ত আছিল সমসাময়িক ৰজা কোন কামৰূপত তেতিয়া সমসাময়িক কোন ৰজা আছিল কামৰূপত কোনে ৰাজত্ব কৰি আছিল নৰকাসুৰ আপোনালোকে সকলোৱে জানে ভৌমবংশৰ প্ৰতিষ্ঠা কোন নৰকাসুৰ অন্তৰংগ বন্ধু আছিল মানে তেতিয়া বাণ ৰজা আৰু নৰকাসুৰ কি আছিল অন্তৰংগ বন্ধু এফালে শোণিতপুৰ ৰাজ্যৰ ৰজা বাণ ৰজা সেইফালে প্ৰাগজ্যোতিষৰ ৰজা কোন নৰকাসুৰ ভৌমবংশৰ ঠিক আছে বৰ্তমান তেজপুৰ নগৰত থকা মহাভৈৰৱ শিৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল বাণ ৰজাই নিৰ্মাণ কৰিছিল যিয়েক কোন হয় উষা হয় আপোনালোকে সকলোৱে জানে উষা নগৰ কাক কোৱা হয় ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত কোন কি উষা নগৰ অগ্নিগড় উষা থাকিব দিয়া অগ্নিগড়েৰে বেৰি ৰখা গড় উষাক মানে থাকিব দিছিল যিটো ঘৰ অগ্নিগড়েৰে বেৰি ৰাখিছিল সেই ঘৰটোক কি বুলি কোৱা হয় অগ্নিগড় যি উষা নগৰত অৱস্থিত ক'ত অৱস্থিত এই অগ্নিগড়টো উষা নগৰত অৱস্থিত উষা নগৰ ক'ত অৱস্থিত শোণিতপুৰ বা বৰ্তমান তেজপুৰত অৱস্থিত ঠিক আছে গন্ধৰ্ব বিবাহ মানে কি মনে মনে কৰোৱা বিবাহৰ প্ৰথাক কি বুলি কোৱা হয় গন্ধৰ্ব বিবাহ ইয়াতে এটা কাহিনী আছে মই শৰ্টকে পঢ়িছোঁ শিৱভক্ত বাণ ৰজাৰ জীয়াৰী উষাৰ সৈতে শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল আৰু তেওঁলোকে গোপনে গন্ধৰ্ব প্ৰথা মতে বিবাহ পাশত আবদ্ধ হৈছিল বাণ ৰজাই এই কথা গম পাই অনিৰুদ্ধক বন্ধ কৰি ৰাখে আৰু সেই শ্ৰীকৃষ্ণ সসৈন্য শোণিতপুৰ পায়হি ইফালে শিৱয়ো তেওঁৰ ভক্তক ৰক্ষা কৰিবলৈ সেনাবাহিনী লৈ শোণিতপুৰৰ উপস্থিত হয়হি ইয়াৰ ফলশ্ৰুতিত শিৱ আৰু শ্ৰীকৃষ্ণৰ মাজত তয়ামৰণ হয় ইয়ে বিখ্যাত হৰিহৰৰ যুদ্ধ আপোনালোকে এই কাহিনী হয়তো বুজিয়ে পাইছে মই দ্বিতীয়বাৰ ক'ব নালাগে হৰিহৰৰ যুদ্ধ কিয় কোৱা হয় হৰি মিন্স কি শ্ৰীকৃষ্ণ হৰ মিন্স কি শিৱ শ্ৰীকৃষ্ণ আৰু শিৱৰ মাজত যুদ্ধ কি বুলি কোৱা হয় হৰিহৰৰ যুদ্ধ বুলি কোৱা হয় আৰু এই যুদ্ধত বহুতো কি কৰিছিল মানুহৰ এই ঠাইডোখৰ মানে তেজেৰে ৰাঙলী হৈ গৈছিল বহুত মানুহ কটা হৈছিল আৰু তেজেৰে ৰাঙলী হৈ গৈছিল কাৰণে এই ঠাইডোখৰৰ নাম কি হৈ গ'ল তেজপুৰ শোণিত শব্দৰ অৰ্থ কি মানে তেজেৰে ৰাঙলী হোৱা শব্দৰ শব্দ গতিকে শোণিতপুৰ আৰু তেজপুৰ সেইকাৰণে কি কৰা হ'ল ৰখা হ'ল নামটো এতিয়া আমি চাম আৰু উষা অনিৰুদ্ধ এই কাহিনীক লৈ পেলাই কবি চন্দ্ৰ ভাৰতীয়ে কুমাৰ শৰণ আৰু পীতাম্বৰ দ্বিজে উষা পৰিণয় নামৰ কাব্যপুথি ৰচনা কৰিছিল বাণ ৰজাৰ বিৱৰণ ভাগৱত পুৰাণ বিষ্ণু পুৰাণ আৰু কালিকা পুৰাণত পোৱা যায় বাণ ৰজাৰ যে আমি ইমান টাইম বিৱৰণ পঢ়িলোঁ এই বিৱৰণটো ক'ত পোৱা গৈছিলে ভাগৱত পুৰাণতো পোৱা যায় বিষ্ণু পুৰাণতো পোৱা যায় আৰু কালিকা পুৰাণতো পোৱা যায় খ্ৰীষ্টীয় প্ৰথম শতিকাৰ পৰা চতুৰ্থ শতিকালৈ বিখ্যাত ৰজাসকল আৰু কিছুমান খ্ৰীষ্টীয় প্ৰথমৰ পৰা চতুৰ্থ শতিকালৈ কিছুমান বিখ্যাত ৰজা আছিল সেইখিনি আমি চাম দেৱেশ্বৰ নৰশংকৰ বা নাগাক্ষা মিমং গজং শ্ৰীবং মৃগং ধৰ্মপাল ৰামচন্দ্ৰ শংকল বা শংকলদ্বীপ এইসকল আছিল
খ্ৰীষ্টীয় প্ৰথম শতিকাৰ পৰা ৪ৰ্থ শতিকালৈ বিখ্যাত ৰজা কামৰূপ ৰাজ্যত ৰাজত্ব কৰাৰ ঠিক আছে আমি কামৰূপ ৰাজ্য ৰাজত্ব কৰাৰ ওপৰত আমি বহুতখিনি পঢ়িলোঁ প্ৰথম শতিকাৰ পৰা ৪ৰ্থ শতিকালৈ মই যিমানখিনি পাৰোঁ সিমানখিনি ট্ৰাই কৰিছোঁ দিবৰ কাৰণে আৰু তাৰপিছত ৪ৰ্থ শতিকাৰ পৰা ত্ৰয়োদশ শতিকালৈ আৰু এটা ভিডিঅ' বনাম আৰু আমাৰ ইয়াত বহুতো হয়তো পাৰ্ট বাই পাৰ্ট ভিডিঅ'বিলাক হ'ব যিহেতু হিষ্ট্ৰী হয় অসমৰ হিষ্ট্ৰী ইমান সহজতে শেষ হৈ নাযায় বহুত দীঘল হয় গতিকে আমি পাৰ্ট বাই পাৰ্ট ভিডিঅ' বনাম আপোনালোকে যদি মোৰ ভিডিঅ' ভাল পায় তেন্তে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব কাৰণ আমি ভিডিঅ' বনাওঁতে বহুত কষ্ট কৰিবলগীয়া হয় তাৰ প্ৰতিদান স্বৰূপে আপোনালোকে যদি ভাল পায় নিশ্চয় এটা ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আজি ইমানলৈকে সামৰিছোঁ ধন্যবাদ